নমস্কাৰ বন্ধুসকল, এপ্লিকেশ্যনলৈ স্বাগতম। মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটা বহুত ডাঙৰ আৰু ভাল খবৰ। ফ্ৰেণ্ডছ, 1 জুনৰ পৰা চলিবলগীয়া ট্ৰেইনসমূহৰ কাৰণে আজি ৰাতিপুৱা 10 বজাৰ পৰা আৰম্ভ হ'ব অনলাইন টিকেট বুকিং। ৰেলৱেৰ অফিচিয়েল ৱেবছাইটত অৰ্থাৎ irctc.com আপোনালোকে কৰিব পাৰিব বুকিং। হয় ফ্ৰেণ্ডছ, যদি আপুনি অসমৰ বাহিৰত আছে আৰু ঘৰলৈ আহিব বিচাৰে তেতিয়াহ'লে ফ্ৰেণ্ডছ আপোনালোকে আজিৰ পৰা অনলাইন যোগে টিকেট বুকিঙৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব পাৰিব। ফ্ৰেণ্ডছ, 1 জুনৰ পৰা 2খন সাধাৰণ টাইম টেবল ট্ৰেইন আৰম্ভ হ'ব ভাৰতৰ অন্যান্য ৰাজ্যসমূহৰ পৰা আৰু সকলো যাত্ৰীয়ে যাত্ৰা কৰিব পাৰিব এই ট্ৰেইনত। ফ্ৰেণ্ডছ, যাত্ৰাৰ সময়ত আপোনালোকে ছ'চিয়েল ডিষ্টেন্স আৰু মাস্ক পৰিধান কৰাটো খুবেই বাধ্যতামূলক কৰিছে ভাৰত চৰকাৰে। ফ্ৰেণ্ডছ, এই 2খন ট্ৰেইনৰ অনলাইন বুকিং আৰম্ভ হ'ব আজি ৰাতিপুৱা 10 বজাৰ পৰা আৰু কেৱল অনলাইন যোগেহে আপোনালোকে এই টিকেট বুকিং কৰিব পাৰিব। কোনো ষ্টেচন বা কাউণ্টাৰৰ পৰা আপোনালোকে ল'ব নোৱাৰিব এই ট্ৰেইনৰ টিকেটসমূহ। ডিব্ৰুগড় আৰু দিল্লীৰ মাজত চলিব ব্ৰহ্মপুত্ৰ মেইল আৰু লোকমান্য তিলকৰ পৰা চলিব লোকমান্য তিলক গুৱাহাটী এক্সপ্ৰেছ। গতিকে ফ্ৰেণ্ডছ, আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকক ভাল লাগিলে। যদি ভিডিঅ'টো ভাল লাগিছে ফ্ৰেণ্ডছ, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু এনেকৈ লেটেষ্ট নিউজ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। জয় আই অসম।